হেল্ল' গাইজ বৰ্তমান হ'ল অনলাইনৰ যুগ আজিকালি মানুহৰ হাতত ইমানো বেছি সময় নাই যে বজাৰত যাব এটা এটাকৈ চিলেক্ট কৰিব আৰু কিনি থাকিব মোৰ লগৰ ল'ৰাকেইটাইতো পিন্ধা মোজাযোৰৰ পৰাই জাইঙাটোক গেলি অনলাইনতে অৰ্ডাৰ দিওঁ অৱশ্যে ময়ো দিওঁ কিন্তু আজিকালি মানুহ ইমানেই বেছি ব্যস্ত যাৰ লগত গোটাই জীৱনটো কাটাব যাৰ লগত চলি পলি জন্ম দিব সেই জীৱন সংগী বা সংগিনীটো মানে অনলাইনৰ থ্ৰু দিয়ে মানে চিলেক্ট কৰিব ট্ৰাই কৰে আৰু আপোনালোক চবে জানে তাৰ কাৰণে অলৰেডি আছে fadi.com জীৱনলাথি.com আৰু বহুত কিবা কিবি এই চিষ্টেমবিলাক ফ'ল' কৰা মানুহখিনি একচুৱেলি কিমান হেপী তেওঁলোকে পাই না নিজৰ মনে বিচৰা জীৱন সংগীটো তেতিয়াহ'লে শুনক ঘটনাটো হ'ল দিল্লীৰ আৰু ছোৱালীজনী হ'ল বেংকত চাকৰি কৰে তাই আৰু আপোনালোক চবে জানে যে বেংকত চাকৰি কৰা ছোৱালীবিলাক ইমানো বেছি ধুনীয়া নহয় পঢ়াওতে কি বেয়া হৈ যায় অৱশ্যে তাৰ মাজত ধুনীয়া ছোৱালীও থাকে কিন্তু সেই ছোৱালীজনী ৰাতিপুৱাৰ পৰা ৰাতিক গেলি ইমানেই বেছি ব্যস্ত যে তাই কাৰোবাক ডেট কৰিব কাৰোবাৰ লগত চেনি খাব চিলেক্ট কৰিব সেনেকুৱা সময় আৰু তাইৰ জীৱনত নাই তাই জীৱন সংগী চিলেক্ট কৰিব গেলি জীৱনলাথি.com নামৰ এই ৱেবছাইটত চেক কৰিলাক আৰু ফাইনেলি তাই ধুনীয়া ল'ৰা একজন পালাকো আৰু ল'ৰাজনৰ পৰাও তাইক গেলি বিৰাট ধুনীয়া ৰেছপন্স আহিল আৰু ল'ৰাজনৰ প্ৰফাইলত আছিল এনেকুৱা বিৰাট ধুনীয়া ফটো এখন অৱশ্যে মই ঠগা নহয় দক যিখন ফটো দেখি পেলাই তাই পাগল হৈ গ'ল তাই ভাবিলাক আৰে মোকতো সুৰপনখা হানে দেখি ইমান মজা ল'ৰা এটা পাইছোঁ ইয়াৰ লগত যদি জীৱনটো কাটাব পাৰোঁ কমচে কম আমাৰ চলি পলিকেইটাও ঠগা হ'ব আৰু ফাইনেলি তাই সেই বিশেষ ল'ৰাজনক লগ কৰিব গ'লে নিৰ্দিষ্ট দিন এটাত গুচি গ'ল বিশেষ জাগাত গেলি আৰু যাই পিনে তাই দেখা পালাক যে ল'ৰাজনে অলৰেডি তাইৰ কাৰণে ৱেইট কৰি আছে আৰু সি বান্দাৰে কি কৰিছে তাই আহাৰ লগে লগ লেভেলতে ৱেলকাম ডাৰ্লিং ইনকে মাথাটো হালে দিছে হালে দিয়াৰ লগে লগ তাই যেতিয়া দেখা পালাক ল'ৰাটোৰ মাথাৰ ওপৰত এখন নেহেৰু ষ্টেডিয়াম একডাল চুলিও নাই আগত দেখি কিবা আছে ইডিট কৰি পেলাই শেষনিতে দি পুৰা তাৰ মানে বনে থৈ দেই সেই বিয়া আৰু ক'ত হৈ টপা আংকুল বুলি তাইও কেঞ্চেলে কৰিলা ইপিনে আমাৰ 2 নম্বৰ ঘটনাৰ হিৰইন হ'ল প্ৰিয়ংকা নামে যাৰ পৰিচয় ঝাৰখণ্ডৰ ছোৱালী তাই মানে ইমান বদমাছ তাই কি কৰিছে fadi.comত নিজৰটো মানে বায়'টো দি দিছে আৰু তাৰে থ্ৰুদি নিলয় কুমাৰ নামৰ ল'ৰা একজনৰ লগত বিয়াও হ'ল আৰু মোটামুটি 2 বছৰমান নিলয়ৰ লগত থকাৰ পিছত তাই যেতিয়া টেঙালাক তাই মোটামুটি তাৰ পৰা 1 কোটি টকা খাই ফেলে টাটা বাই বাই ৰ'ব ঘটনা আৰু বেছি ইণ্টাৰেষ্টিং এইবাৰ তাই ছেকেণ্ড টাৰ্গেট হ'ল গুজৰাটৰ অমিত মোদী এই জীৱনলাথি.com থ্ৰুদি ইবাৰ বিয়া হ'ল অমিতৰ লগত তাই অমিতৰ আগত ক'লাক যে তাইৰ ফেমিলি দিল্লীত থাকে বৈনাক কেইটামান আছে ঘৰৰ অৱস্থা ইমানো বেছি ভাল নহয় আৰু অমিত হ'ল ধনী ঘৰৰ চলি সি তাইক মোটামুটি 45 লাখ টকা দি দিলাক দি পেলাই ক'লাক যে তুমি দিল্লীৰ পৰা আহা মা দেউতাক হেল্প কৰা সোনকালে ৰিটাৰ্ণ হ'বা কাৰণ তোমাক এৰি মই বেছি দিন থাকিব নোৱাৰোঁ কিন্তু ক'তনো সোনকালে ৰিটাৰ্ণ হ'ব একবাৰ যি দিল্লীত গ'ল যাই পেলাই তাই আৰু কোনোদিন ঘূৰি নাহিল আৰু তাই ইমানেই বেছি চালো যিটো মেৰেজ ৱেবছাইটৰ জৰিয়তে দি মানে সিহঁতে বিয়া আছিল তাতে দিয়া তাই নিজৰ এড্ৰেছটো আনকি ফেক গতিকে তাইক আৰু কোনে ক'তনো বিচাৰি পায় আপোনালোকেও যদি ভাবিছে এই চিষ্টেমটো থ্ৰুদি জীৱন সংগীটো চিলেক্ট কৰিব ডেফিনেটলি নকৰিব চব বস্তু অনলাইন নহয় কিছুমান বস্তু অফলাইন কৰিব ট্ৰাই কৰা উচিত চ' যদি মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি পিছৰখিনি নকওঁ আপোনালোকে নিশ্চয় জানে তো অতি সোনকালে লগ পাম আৰু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে থেংক ইউ ছ' মাছ টেক কেয়াৰ